तेरे भारत के टुकड़े करूंगी मैं तेरे भारत के टुकड़े करूंगी मैं ও বাইদেউ আমাৰ ভাৰতৰ আপুনি টুকুৰা টুকুৰ কৰি দিব আৰু আমি চাই থাকিম तेरी क्या औकात है तेरे तिरंगे की ये औकात है तेरे तिरंगे को मैं ये जानती हूँ और जितने टुकड़े मैं ऐसे कर रही हूँ भारत के टुकड़े इतने होने हैं বাইদেউ আপোনাৰ আচলতে অকণমান বেছি হৈ যোৱা নাই নেকি বাৰু বাৰু কোনো কথা নাই এতিয়া আপোনাৰ নহয় আমাৰ পাল য়েছ আজি এইখনক লৈ আচলতে কি কৰো আপোনালোকে চাই থাকক নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা तू क्या समझता है बूढ़ी तेरे भारत के टुकड़े करूंगी मैं तेरे भारत के टुकड़े करूंगी मैं क्या तकलीफ है इनको तेरी क्या औकात है तेरे तिरंगे की ये औकात है तेरे तिरंगे को मैं ये जानती हूँ और जितने टुकड़े मैं ऐसे कर रही हूँ भारत के टुकड़े इतने होने हैं হাবে হে নেছ নোহোৱা বান্দৰী তই কি ভাবিছ যে আমাৰ দেশৰ পতাকাখন টুকুৰা টুকুৰ কৰি দিলি আৰু আমি চাই থাকিম না বাবা না ইম্পচিবল বন্ধুসকল আপোনালোকে দেখিলে যে আমাৰ ভাৰতৰ পতাকাখনক আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক আচলতে কিদৰে টুকুৰা টুকুৰ কৰিলে এগৰাকী পাকিস্তানী মহিলাই বদলা এইখন হৈছে পাকিস্তানৰ পতাকা আচলতে এইখন কোন ফালৰ পৰা সিধা হয় কোন ফালৰ পৰা বেকা হয় একো বুজিবই নোৱাৰো বুজি পায় নে কওকচোন মই হলে একো বুজি নাপায় এখন কোন ফালৰ পৰা সিধা হয় এতিয়া এইখনৰ লগত আমি কি কৰিম সেইটো চাওঁ আহক এইখিনিতে এটা কথা কৈ লওঁ চাওক মোৰ কোনো দুশ্মনী কোনো জাতি বা কোনো ধৰ্মৰ সৈতে নাই মোৰ দুশ্মনী কেৱল সেইসকল পাকিস্তানী মানুহলৈ যিসকলে আচলতে আমাৰ ভাৰতবৰ্ষক ইমান বেছি ঘৃণ কৰে আমাৰ ভাৰতবৰ্ষক ইমান বেছি অপমান কৰে বহুত সহ্য কৰিলো এতিয়া কিন্তু সহ্য নকৰো আহক না আৰম্ভ কৰি দিওঁ আমাৰ কাৰ্যকলাপবোৰ পাকিস্তানী The thing goes and the আন্টিয়ে কি কৰিছিলে মনত পেলাওক আন্টিয়ে না 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 ৰুক যা আন্টিয়েতো এইটো কৰিছিলে আমি যদি আন্টিৰ নিচিনা কৰি দিওঁ তেনেহ'লেতো ইকুৱেল হৈ যাব চ' আমি কৰিম বেলেগ এটা চাই থাকক কাম খতম ফিনিশড আৰু এখনে পাকিস্তান এটা বৰ্তমান তো গাইজ আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় তলত কমেণ্ট কৰি জনাব যদিহে অকণমান হ'লেও জীৱনৰ আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰি থৈ যাব এখন দেশক বেয়াকৈ কোৱাৰ অধিকাৰ নাই কিন্তু তেওঁলোকে যি নেকি আমাৰ দেশখনক বহুত বেছি অপমান কৰিছে তেওঁলোকে আমাৰ দেশখনক বহুতো নকৰিবলগীয়া কিছুমান কাণ্ড কাৰখানা কৰি তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি আছে এইবোৰ গতিকে আমিও চাই নাথাকোঁ আমিও কোনো কম মানুহ নহয় গতিকে আমিও তাৰ প্ৰত্যুত্তৰ দিবই লাগিব এজন ভাৰতীয় হিচাপে এজন ভাৰতৰ সুনাগৰিক হিচাপে আপুনি আমাৰ এই ভিডিঅ'টো যদিহে ভাল পালে তেনেহ'লে প্লিজ অকণমান শ্বেয়াৰ কৰি দিব তো গাইজ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই আবে চালে বন্ধ কৰ কালু বন্ধ লগাবি ভিডিঅ'টো শেষ কৰিব পাৰিছোঁ গান লগাব হৈ যায় তাৰ মানে এটা কথা ক'ব থাকি গ'ল মানে যে এতিয়া এই ভিডিঅ'টোৰ তলত কেইটামানে মজাকে ডিছলাইক কৰিব আৰু সেইকেইটা কোন জানে পাকিস্তানৰ পৰা অহা সেই পাকিস্তানী কেইটা আকৌ অ'কে কালু বজা এতিয়া